ঐ তেজপুৰত অগ্নিগড় আছে নেকি আৰু বেলেগ পাহাৰীয়া জেগা নাই নেকি? পাহাৰীয়া জেগা যাওঁ ব'ল। পাহাৰীয়া জেগা আছে বাট খালি তেজপুৰ টাউনৰ পৰা 60 কিলোমিটাৰ যাব লাগিব, মানে অৰুণাচল বৰ্ডাৰ ওচৰত। আৰু জেগাটোৰ নাম আছে ভালুকপুং। मैं चला शहर से दूर नदी के और पहाड़ों के बीच सबसे दूर अकेले रहना तेरी यादें मुझको आए समझ न पाया वो गुजरी बातें गुम है वो पल हसीन रातें लिखने जा रहा हूँ তো হেল্ল' গাইজ, কি খবৰ? এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ তেজপুৰত, আৰু তেতিয়া তেজপুৰৰ পৰা গৈ আছোঁ ভালুকপুং ৰোড। আৰু নামেৰি বহুত কিবা কিবি পাম। আৰু আমি পৰহি আহিছিলোঁ মামা ঘৰলৈ, আৰু কালি ঘূৰিলোঁ তেজপুৰত। আৰু তেজপুৰৰ ভিডিঅ'টো চালে চাগে তেজপুৰ টাউনৰ ওপৰত এটা সৰুকৈ ভিডিঅ' এটা বনাইছিলোঁ। আপোনালোকে যদি ভাল পাইছে কমেণ্ট কৰিব। আৰু এতিয়া এইটো নেক্সট ভিডিঅ' আপোনালোকে দেখিবলৈ হ'ব ভালুকপুং। আৰু এতিয়া গৈ আছোঁ ভালুকপুঙলৈ, আৰু আছে 35 কিলোমিটাৰমান হ'ব। আৰু ৰাস্তাটো কিন্তু মজা লাগিছে আহি। এতিয়া ব'লক গৈ থাকোঁ ভিডিঅ'ত। এইফালে গ'লে ৰঙাপাৰা, এতিয়া চিধা আহিলোঁ ভালুকপুং, আৰু ৰাইট চাইডে যদি যোৱা হ'লে পাই গ'লো হ'লে লখিমপুৰ। তো তেজপুৰৰ পৰা আহিলে চিধা যদি আহি থাকোঁ, তাত 3টা ৰাস্তা ভাগ হ'ব। চিধা গুচি গ'লে অৰুণাচল, মানে ভালুকপুঙৰ জেগাডোখৰ পামগৈ। আৰু লেফ্ট চাইডে গ'লে ৰঙাপাৰা, আৰু ৰাইট চাইডে গ'লে লখিমপুৰ। আৰু এতিয়া আমি চিধা গৈ আছোঁ। আৰু ভালুকপুং আৰু কমচে কম 40-35 কিলোমিটাৰমান আছে। এতিয়া গৈ থাকোঁ। Hey, y'all, come look at this. মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আহানা ককালতে লৈ গাগৰি। গাইজ, এতিয়া ফৰেষ্ট নামেৰি সোমাইছোহি নেকি? নামেৰি সোমাইছোহি। মানে গম পালোঁ যে ভালুকপুং যোৱা ৰাস্তাটোতে নামেৰি যায় বুলি। আগতে গম পোৱা নাছিলোঁ, এইটো ডাঙৰ কথা গম পালোঁ, এটা ভাল কথা গম পালোঁ। আৰু এতিয়া বান্দৰ দেখিলোঁ। বান্দৰটো চবতে দেখোঁ বাৰু। এতিয়া নামৰিত সোমাইছোঁ, আৰু ৰাস্তাটো কি মজা কৈছোঁ নহয়, বহুত মজা ৰাস্তা। এতিয়া চাইনবোৰ্ডখন পালোহি, আৰু অফিচিয়েলি এণ্টাৰ হৈ গ'লোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত। আৰু চাৰিওফালে গছ, আৰু মাজত মজা পকা ৰাস্তা, পুৰা একদম চফা, আৰু গাড়ী নাই। সেইটো একদম পুৰা আমাৰ কাৰণে এতিয়া ভাল হৈছে ভিডিঅ'বোৰ বনাবলৈ আৰু গাড়ীখনত স্পীড দবাবলৈ। তো গাইজ, এতিয়া আছোঁ মই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজত। আৰু এই যোনডোখৰ ৰাস্তা এইডোখৰ ৰাস্তা প্ৰত্যেকটো টাৱাঙৰ ইউটিউবত যদি চাই টাৱাং ৰাইডৰ ভিডিঅ'ত, তেনে তেজপুৰৰ পাছত এই ৰাস্তাডোখৰ দেখায়। আৰু এইডোখৰ পাৰ হ'লে পায়গৈ ভালুকপুং, আৰু ইয়াৰ পৰা 40 কিলোমিটাৰ আছে। আৰু আমি আহিছোঁ আজি ভালুকপুঙলৈ, আৰু ভালুকপুং এতিয়া পামগৈ। আৰু এই জেগাডোখৰ দেখি ৰ'ব নোৱাৰিলোঁ, মানে দেখি কেনেকৈ ইয়াত ফটো চটো মাৰিম এতিয়া। মানে দেখি বহুত ভাল লাগিছে কৈছোঁ নহয়। আপুনি যদি আহে ইয়াত কিমানবাৰ ৰ'বলৈ মন যাব ঠিক নাই। আৰু দুইফালে গছ, আৰু ৰাষ্ট্ৰীয় উদ্যান যিহেতু তেওঁৰ গছ থাকিবই। তো এতিয়া চাওকচোন ৰাস্তাটোৰ চিনেমেটিক বিউটি। আল্টিমেট ভিউ কৈছোঁ ন। বাইকত আহি আৰু মজা লাগিব ন। কাৰত আহিলে মানে কথাটো, কাৰত অহা মজাটোও বেলেগ বাৰু, কিন্তু বাইকত যোনটো মানে বাইক চলোৱা মানুহে বুজি পায় সেইটো মজা বেলেগ। আৰু গোপৰ চোপৰ লগাই আহিলে মজা লাগে কৈছোঁ ন। কাজিৰঙাটো ভাইবটো বেলেগ, কাজিৰঙা ভাইবটো বেলেগ, ইয়াৰ ভাইবটো বেলেগ। ইয়াত প্ৰথম আহিছোঁ ন নামেৰিত, তো সেইকাৰণে ভাল লাগিছে। এইটো চাওক, এইটো ফ্ৰণ্টৰ পাহাৰটো হৈছে অৰুণাচল পাহাৰ। ভালুকপুং বৰ্ডাৰ নহয় জানো অৰুণাচলৰ? বৰ্ডাৰ এইটো ভিতৰলৈ সোমাব নোৱাৰিম, খালি বৰ্ডাৰটো ওচৰলৈকে চাব লাগিছোঁ ন। তো আমি যোনডোখৰ জেগাৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ, সেইডোখৰ পৰা ভালুকপুং আছিলে 60 কিলোমিটাৰ গুগল মেপত দেখুওৱা মতে। আৰু প্ৰায় এতিয়া কেইটা বাজিলে, 11:52। আমি ওলাইছিলোঁ মিনিমাম 10:50 মানত ওলাইছিলোঁ নেকি, এনেকুৱা ওলাইছোঁ। 1 ঘণ্টাৰ ভিতৰতে পায়ে গ'লোহি। আৰু 11 কিলোমিটাৰ আছে। ইমানেই ৰাস্তা ভাল, মজা লাগিলে আহি। আৰু 1 ঘণ্টাত 60 কিলোমিটাৰ কভাৰ কৰিলোঁ। আৰু এতিয়া পামগৈ আৰু অলপ পাছত দেখাই আছোঁ।
কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু আল্টিমেট ভিউ কৈছো নহয়, এইটো ফ্ৰণ্টত অৰুণাচলৰ পাহাৰ আৰু ৰাস্তা আল্টিমেট। মানে কৈছো নহয় কোনডোখৰ শ্বুট লগ কৰিম, কোনডোখৰ জেগা এই মানে ভিডিঅ' কৰিবলৈ, গোটেই ইমানেই মজা জেগা এইটো। গোটেইডোখৰ যদি জেগা ভিডিঅ' কৰি গৈ থাকো 2 ঘণ্টামানৰ ভিডিঅ' হৈ যাব। কেমেৰাত ইমান ভাল নাহিব পাৰে, কেমেৰাত ভাল নাহিব পাৰে ন, কিন্তু মজা লাগিছে। ফিলটো কৈছো ন, অৰিজিনেলত মজা ফিল। চাৰিওফালে আগফালে একদম দৃশ্যটো চাওক না। কিছুমান কি ভাবে এখন কি কামেং ৰিভাৰ নে কি? তো গাইজ এতিয়া আমি আছোঁ কামেং ৰিভাৰৰ ছাইডত, আৰু এইখন চাওক ৰিভাৰখন কি মজা, আৰু ইয়াৰ আৱাজটো মানে পানী গৈ থকা আৱাজটো কি মজা লাগিছে। আৰু এই ভালুকপুঙলৈ আহি থকা মানে অৱস্থা ছাইডতে লাগি আছে ৰিভাৰখন। আৰু এইটোৱে চাগে হেৰি কি বুলি কয় নামেৰি ৰিজাৰ্ভ, ইফালেও আছে নামেৰি ৰিজাৰ্ভ, নদীখনৰ এইফালেও এইটো ৰিজাৰ্ভ, আৰু এতিয়াও আমি যোনফালে আছোঁ এইটোখনো ৰিজাৰ্ভ, আৰু সেইখন হৈছে কাৰখন। আৰু লোকেশ্যনটো মজা লাগিছে, আৰু এইটো বোলে পিকনিক স্পট হয়। আৰু এইবোৰ চাওক পিকনিক স্পট দেখিয়ে গম পাইছোঁ, এইবোৰ চৌকা টৌকা ভাত বনাইছে, আৰু এনেকুৱা নদীৰ পাৰত যদি হয়। আৰু এতিয়া তো গাইজ এতিয়া চাওক ৰিভাৰখনৰ চিনেমেটিক শ্বট। তো পানীটো চুইছা কিমান চেঁচা, পানীটো চুম তম ভিডিঅ' বনা ইউটিউবত দি দিম নেকি? এইটো আজি দি দিম যা, আজিকালি ওলোৱা নাই নহয় ইউটিউবত। এইফালে কোনোবাই মল বিসৰ্জন কৰি থৈছে, চ' সেইটো নেদেখাওঁ আপোনালোকক। তেনেকৈ কয় নেকি? তো গাই যেনে তেনে জেগা অকণমান লৈ আছোঁ চিনেমেটিক চবলৈ ল'লে। এইফালেও লেটিনটো আছে, এইফালেও লেটিন আছে, মানুহে হাঁহি থৈ দিছে। কোনেও আৱাজ নকৰিবি হা, মই একদম ৰাইজক হেৰি শুনাম, পানী আৱাজটো শুনাম। তো ইমান ৰ'দ দি আছে যদিও পানীখিনি বহুত চেঁচা হৈ আছে, আৰু সেইফালে যদি পানীখিনি পূৰা মানে পানী আৱাজটো দেখি গম পাইছে যে পানীখিনি বহুত স্পীডত গৈ আছে, সোঁতটো বহুত আছে পানীখিনি ন। ব্ৰহ্মপুত্ৰখনত ছাইডত ৰৈ থাকিলেও ইমান আৱাজ নিদিয়ে, এইখনত ইমান ৰ'দ দি আছে। এই পাহাৰৰ পৰা নামি আহিছে ন, পাহাৰৰ পৰা অহা নদী গোটেইখন একেনে আৱাজটো, আৰু শিল আছে, সেইকাৰণে আৱাজটো বহুত দিছে একদম পূৰা পানী আৱাজ পূৰা ফিল কৰিছোঁ আমি। আৰু এই নদীখনেই মানে আমাৰ তেজপুৰ আৰু অৰুণাচলৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন মানে দুভাগত ভাগ কৰিছে। এইফালেও নামেৰিয়ে আছে, এইফালেও, আৰু এইফালেও আমি য'ত আছোঁ এতিয়াও নামেৰিতে আছোঁ। তো এতিয়া মানে ফৰেষ্টৰ মানুহ নে টুৰিষ্ট হয় গম নাপাওঁ, খালি ৰাফটিং কৰি গৈছে। ইয়াত ৰাফটিং কৰিবলৈ মানে নদীখনত ৰাফটিঙো কৰে চাগে, এতিয়াই গম পাইছোঁ। তো আহি পিনি ভালেই লাগিলে জেগাডোখৰ। এতিয়া আমি আকৌ যাওঁ মানে টুৱাৰ্ডছ ভালুকপুঙৰ বৰ্ডাৰডোখৰলৈকে। এনেও ভিতৰলৈ সোমাবলৈ নিদিয়ে, কিন্তু বৰ্ডাৰডোখৰলৈকে দেখাম আৰু আপোনালোকক। তো কি কৰোঁ এতিয়া, তালৈকে যাওঁ, তেনে বলক গৈ থাকোঁ। এইখন হৈছে ৰাস্তাটোৰ ছাইডে গৈ আছে ৰিভাৰখন, আৰু এতিয়া আকৌ আমি ভালুকপুঙৰ দিশে গৈ থাকোঁ, ভালুকপুঙৰ ফালে গৈ থাকোঁ এতিয়া। ব'ল অকণমান দেৰি ভাল লাগিলে, অলপ চাহ হ'লে পাছবেলা যেতিয়া ঘূৰি যাম তেতিয়া সোমাই যাম আকৌ ইয়াত। বহুতেই ৰ'দ দেই। এই পাহাৰকেইটা পাৰ হ'লে টাৱাং পাই নি বাৰু? পাহাৰকেইটা ওপৰত উঠি গৈছে বুলি ওপৰত উঠিম ন। গোটেই ট্ৰাক চাক গোটেইবোৰ লাইন লাগি আছে, আৰু এইডোখৰ মেইন টাউন হ'ব চাগে ভালুকপুঙৰ। আৰু ইয়াৰ তাতে চাগে হেৰি পাছটো বনাব লাগিব, আৰু পাছ চাছ নবনাওঁ আমি, ইয়াৰ পৰা আন্দোলন নাযাওঁ, মেইন জেগাডোখৰ এইডোখৰকে চাবলৈ আহিছিলোঁ। পিছত যেতিয়া টাৱাং যাম বাইক লৈ, তেতিয়া ইয়াত পাছ বনাই যাম, আৰু আজিতো বনাব নোৱাৰিম চাগে গাড়ীৰ কাৰণে। কি কৰিব লাগে আগলৈ গৈ থাকোঁচোন, কি হয় দেখা যাওক। গোটেই ভিৰ, বজাৰ বহি আছে। অৰুণাচলৰ মানুহবিলাক ইয়াত আহে নি বস্তু বিকিবলৈ? বজাৰ, গোটেইখন বজাৰ। সেইটো লাখুটি দি থোৱা আছে, সেইটোৱে চেক পষ্ট হ'ব আমাৰ। আগলৈ যাবলৈ দিয়া নাই, আৰু আগলৈ যাবলৈ দিয়া নাই মানে পাছ চাছ
গাইজ এতিয়া আমি আহি পাই গ'লোহি ভালুকপুং টাউন আৰু এইডোখৰ চেকপোষ্টটো অসমৰ চেকপোষ্টটো পাই গ'লো আৰু অকণমান আগতে আছে এখন গেটখনতে আছে অৰুণাচলৰ চেকপোষ্ট আৰু ক'লে যে ইয়াত পিকনিক প্লেচ এটাও আছে লেফ্ট চাইডে ৰাইট চাইডে যাব লাগিব নেকি তাকে সুধো কি হয় দেখাওঁ পিকনিক স্পটলৈকে যাওঁ ব'ল পিকনিক স্পটলৈ যাওঁ তো এইটোৱে পিকনিক স্পট মানে তো এতিয়া বাহিৰলৈ ওলাই যাওঁ পিকনিক স্পটটোকে দেখাওঁ যিমান পাৰোঁ দেখাব পাৰোঁ তো পিকনিক স্পট বুলি ক'লে নদীৰ ছাইডত হয় বুলি ভাবোঁ ন এইটো গোটেইখন ফিল্ড টাইপ ছাইডত পাহাৰ ন পাহাৰৰ তলত সেইফালে নদী আছে সেইফালে নদী আছে নেকি এইডোখৰতে মানে চাগে জানুৱাৰী ছিজনত মানে পিকনিক খায় তো এয়া ধুনীয়াকৈ বহিবলৈ বনাই থৈছে চব আৰু গছ কেইজোপা থকাৰ কাৰণে বৰ হেৰি লাগিছে চাহ দিয়ে তলত কি আছে এটা দেখোন এইটো তলত ৰাস্তাহে মই নদী বুলি আহিছিলোঁ এইফালেদি যাব নোৱাৰি এনেকৈ বহিলে ইয়াত বহি পিনি ভিউ এনজয় কৰিলে কেতিয়াবা আহিলে সেয়া আৰু জেগাত বহি আছিলোঁ মানে এইটো পিকনিক স্পট ইয়াত মানুহ আহিয়ে আছে কৈছে বহুতখিনি মানুহ অহাৰ কাৰণে এইবোৰ গাড়ী লৈ আহিলে বহি আছিলোঁ তো তাৰ পাছত এতিয়া গাড়ী ভিতৰলৈ আহিলোঁ আৰু যাওঁ প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা মানে ইয়াতে বহি টাইম পাছ কৰিলোঁ আৰু ইয়াতে মজা হোটেল এখন আছে ইয়াতে খানা চানাবোৰ মানে পায় কিবাকিবি ভাত চাত পায় তাতে আমি আজি খানাটো মানে লাঞ্চটো ইয়াতে কৰি দিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু দেখাবলৈ আছে কি মানে সোমাবলৈ দিয়ে নাই তাৰপৰা চেক কৰিম গাড়ীখন নিলেতো এনেও সোমাবলৈ নিদিব জানো কিন্তু খোজকাঢ়ি সোমাবলৈ ট্ৰাই কৰিম অকণমান আৰু অলপ অৰুণাচললৈ পাছ চাছ নবনোৱাকৈ পাছটো বনাই পিছত আহিলে যেতিয়া টাৱাং যাম তেতিয়া পাছ চাছ বনাই ৰেডি কৰি যাম আজি জাষ্ট আমি ফুৰিবলৈ আহিছিলোঁ তো এতিয়া গৈ থাকোঁ তো গাইজ এতিয়া আছোঁ অৰুণাচল বৰ্ডাৰ আৰু আছামৰ মাজত আছোঁ এতিয়া চেক পইণ্টকেইটা এইকেইটাকে গাড়ীখন অসমত আছে তো এনেই সোমাবলৈ দিলে খোজকাঢ়িবলৈ দিলে কিন্তু গাড়ীখন লৈ ইফালে যাব নোৱাৰোঁ তো পাছপৰ্ট মানে পাছ বনাব লাগিব তো এয়া চাওক পিছফালে তো এইটো চাওক এইখন হৈছে চেক পইণ্ট দোকান ৱাইন শ্বপৰ দোকানকেইখন দেখিছেনে এইখন ৱাইন শ্বপ দোকান থেংক ইউ বুজি থাকেন যেতিয়া টাৱাং যাম তেতিয়া এফালে যাব লাগিব আৰু পাছ চাছ বনাই মেলি আহিম আৰু তো এয়া হৈছে চেক পোষ্ট তো এতিয়া আমি পিকনিক প্লেচটোৰ পৰা ওলাই দিওঁ আৰু এয়া চাওক পিকনিক প্লেচটোলৈ সোমাই অহা ৰাস্তাটো আৰু এই মেইন পইণ্টটোৱে হৈছে ভালুকপুঙৰ আৰু অৰুণাচল আৰু আছামৰ বৰ্ডাৰ এইডোখৰ তেজপুৰ পৰিব এইফালে অৰুণাচল ইয়াতে যদি পাছটো লৈ যোৱা হ'লে টাৱাং পাই গ'লোঁ টাৱাং এতিয়া আৰু ইয়াৰ পৰা বিদায় লওঁ আজিৰ ট্ৰিপটো আছিলে তেজপুৰ টু ভালুকপুং আৰু আগতেও মই গৈছোঁ ডিব্ৰুগড় টু পাছিঘাট কিন্তু মেচুকালৈও যোৱা হোৱা নাই টাৱাঙলৈ যোৱা হোৱা নাই এটালৈও মেইন জেগাকেইটালৈ যোৱাই হোৱা নাই কিন্তু মেইন যোনডোখৰ জেগাৰ পৰা ষ্টাৰ্ট হয় ট্ৰিপটো ন সেইডোখৰলৈকেহে যোৱা হৈছে আজিলৈকে তো ভিডিঅ'টো এতিয়া এইডোখৰতে এণ্ড কৰোঁ মানে এই পইণ্টতে এণ্ড কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে এতিয়া বাই বাই